Here ni phai Roxiar ni ada porphai campaign di Phuklapa long check distribution ceremony under Chief Minister Relief Fund for Education and Medical Purpose Jamek Kapedopon. Lason si Minister Relief Fund ke panong pon laki kiduk dat ahem tuna tuma pansi panong pipon lo. Tangka kadure chat kachar libom aso maratuma pan lapen se kachilang mo vedat ahem tuna pansi pipa jerpon iglo. Pini ke pipon laki MLA Bijay Singing Leng lakhakre serkep di puele siang kangsi pipa jerpon pang chenglo. Lapen kaduk kawe bang pharo nerkep adunga rai abang puatuma pan pini cek pipon lo pusi KAC CM Dr. Tuliram Ronghang pen than pachini pon. Lapen cek pusitame CM Dr. Tuliram Ronghang ari deng pen pipa jerpon. Lason se pini cek distribution ceremony ajay mek along bang suriki thom sose armu chitongsi mesen pen pachun pon. Chief Minister Relief Fund Yesu bacanan lapen students to matang draft kapije duaso kelabala laso mai lang nanaje tanggong ini tunggunya kacing hanai ni kaje tenai Assam Small Scale Industry Corporation Chairman Mate Diplomatic Consensi IMLA Bijay Singing Leng Kehai Karjana Thomas Council MEC Hatsima Bhagihai PWD Board Chairman Person Mira Kisokpi NIP Lapan Jinthen Chairman Lapan Dangwa Taisong Dikut Manteng Aluhiran Lapan Ket Dagahi Nahim Penkewan Dipure Konsensi Antalo Nipur Purun Nepaya Purun Sati Satu Lapan Ket Isoegan Jirpo Jirpi Students School Press Media Jirpotum Apang si kata Rentati Nige Huli Lasu Huli Akaban Pajibul Kabar Kabar Uplokta Bakta Bijay Singing Leng Dawe Bidang Bajar Nolka Berai Koise Assam Small Scale Industry Corporation of Vikha Hatmanya Ingling Dawe Dekhete CM Relief Fund Juriyate Chief Minister Relief Fund Juriyate Dekhete He dipule homosi bidhanama homosi ekalin bhaijo one time assistant jibilagor BPL family doito hema rekha poriyalo lora soali karone admission opor arambho kore beleg beleg ohija karone students bilagok hohai kora logote jibilagok treatment কৰিব কাৰণে টকা পইচা আৰ্থিক অভাৱ যিবিলাকে আয়ুষ্মান ভাৰত কাৰ্ডত নাই আয়ুষ্মান ভাৰত কাৰ্ড যদি আছে বছৰত 5 লাখ টকা যিকোনো হস্পিটেল নাৰ্ছিং হোমত ভাৰতৰ যিকোনো হস্পিটেল নাৰ্ছিং হোমত বিনামূলীয়া ট্ৰিটমেণ্ট কৰিব সুবিধা পালেহেঁতেন কিন্তু এইবিলাকৰ কাৰ্ড নাথাকা বা যিবিলাকৰ বেলেগ বেলেগৰ বেমাৰৰ পৰা ৰেহাই পাবৰ কাৰণে তেখেতে আজি চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড জৰিয়তে আজি চেক বিতৰণ কৰা হ'ব তাৰ কাৰণে মই কাৰ্যকৰী কৰ্মচাৰী কাউন্সিলৰ ইংলেণ্ড দাৱে ধন্যবাদ দিছোঁ সকলোৱে হাত চাপৰি মাৰিব লাগে বিজয় সিং ডাঙৰীয়া কিন্তু এইবাৰ এটা পৰিয়ালক চিফ মিনিষ্টাৰৰ লগত আলাপ আলোচনা কৰি আজি প্ৰায় 1000 কৈ কম মানুহক আজি তেখেতে চেক বিতৰণ কৰা হ'ব সন্মানীয় ৰাইজসকল বন্ধু-বান্ধৱীসকল আমি কাৰ্যকৰী কৰ্মচাৰীৰ তৰফৰ পৰা CEM ৰিলিফ ফাণ্ডৰ জৰিয়তে কিছুমান বেমাৰ আজাৰ পৰা আৰম্ভ কৰি আমি কাৰ্যকৰী কৰ্মচাৰীৰ পৰা সহায় কৰিছোঁ
আগতে CM ৰিলিফ ফাণ্ড নাই, আমি দল চোৱা নাই, সংগঠন চোৱা নাই, যোনে টকা পইচা আৰ্থিক অভাৱ তেওঁলোকৰ কাৰণে আমি সহায় কৰিছো। কোভিডৰ সময় মানুহে কাৰ্বি আংলঙৰ নিজৰ ঘৰ আহিবৰ কাৰণে টকা পইচা অভাৱ, সেই সময় কাৰ্বি আংলং অট'নমাছ কাউন্সিলত CM ৰিলিফ ফাণ্ডৰ জৰিয়তে প্ৰায় 3,000, 2,000, 1,000 লৈকে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা তেওঁলোকৰ একাউণ্টত প্ৰেৰণ কৰা হৈছে। তাৰে উপৰিও তেওঁলোকৰ অহা যোৱা বাছ চুপাৰমন্টে ৰিজাৰ্ভ কৰা হৈছে, ট্ৰেইন ভাড়া আমাক দিয়া হৈছে। কোনোবা ফ্লাইটত আহিব বিচাৰিছে, সেই ফ্লাইটতো আমি ভাড়াও আমাক দিয়া হৈছে। লাচিনমণি এখন যিহেতু বেলাসিংহে একেবাৰে ঘণ্টা ৰ'দতে হ'লে যিহেতু টাকা পইচা কাগজে এজনী পেন ৰিলিফ ফাণ্ডৰ জৰিয়তে আমাৰ স্থানীয় বিধায়ক সন্মানীয় বিদ্যা সিং লেং ডাঙৰীয়াই যিবিলাকৰ টকা পইচা অভাৱ ট্ৰিটমেণ্টৰ কাৰণে তেওঁলোকৰ কাৰণে একালীন সাহাৰ্য 20,000 পৰা আৰম্ভ কৰি 5,000লৈকে তেখেতে সহায় কৰিছে। আৰু যিবিলাক ষ্টুডেণ্ট তেওঁলোকৰ টকা পইচা অভাৱ BPL ফেমিলি তেওঁলোকৰ কাৰণে 5,000 পৰা আৰম্ভ কৰি একালীন সাহাৰ্য তেখেত আজি প্ৰায় 800 ওচৰা-ওচৰি তেখেতে দিয়া হৈছে। এনেধৰণৰ প্ৰত্যেক বছৰত তেখেতে দিব, মাননীয় চিফ মিনিষ্টাৰৰ লগত আলাপ আলোচনা কৰিহে সেইবিলাকক দি আহিব। আৰু মই আপোনালোকৰ চেনেলৰ জৰিয়তে ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা ঘোষণা কৰিছে যে যিবিলাকৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ ৰেচন কাৰ্ডটো থাকিবই লাগিব। আৰু কাৰ্বি আংলঙৰ কাৰণে 1,26,000 ৰেচন কাৰ্ড বিনামূলীয়া ফৰ্ম দিয়া হৈছে। আৰু যিবিলাকৰ ৰেচন কাৰ্ড পাব তেওঁলোকে আয়ুষ্মান ভাৰত কাৰ্ডতেও তেওঁলোকে একেলগে পাব বুলি কৈছে। আয়ুষ্মান ভাৰত কাৰ্ড যদি পায়, নৰেন্দ্ৰ মোদীয়ে বছৰত ভাৰতৰ যিকোনো হস্পিটেলত বিনামূলীয়া ট্ৰিটমেণ্টৰ কাৰণে 5 লাখলৈকে বছৰৰ সেই সুবিধা দিয়া হৈছে। এনেধৰণৰ কাৰ্বি আংলঙত আমি যিবিলাকৰ দুখীয়া দৰিদ্ৰ সীমা ৰেখা পৰিয়ালবিলাকৰ যিবিলাকৰ BPL ফেমিলিবিলাকৰ কাৰণে আমি এটা চিন্তা চৰ্চা কৰিছোঁ। মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক কাৰ্বি আংলং ৰাইজক ধন্যবাদ দিছোঁ। আৰু লগতে ইয়াত স্থানীয় বিধায়ক স্মল স্কেল ইণ্ডাষ্ট্ৰী কৰ্পৰেশ্যনৰ চেয়াৰমেন অধ্যক্ষ সন্মানীয় ইংলেণ্ড ডাঙৰীয়াক ধন্যবাদ দিছোঁ। অকল ডিফু সমষ্টি যোৱাকালি দৰচিং ৰংহাঙে হাৰঘাট সমষ্টিত সচেংগেন্দা তাত দি আহিছে। এনেধৰণৰ ৱেষ্ট কাৰ্বি আংলং ৰূপসিংটনত দিব, বোকাজানত নমল মুমিনত দি আছে, এনেধৰণত দি থাকিব।